নমস্কাৰ বন্ধুসকল, ইণ্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক বিশ্বৰ আটাইতকৈ পৰিশ্ৰমী দেশ জাপানৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, কঠোৰ পৰিশ্ৰমৰ দ্বাৰা জিৰ'ৰ পৰা হিৰ' কেনেদৰে হ'ব পাৰি সেই কথা আমি জাপানৰ পৰা শিকিব পাৰোঁ। কাৰণ দুটাকৈ মহাবিনাশক এটম বোমাৰ আঘাত আৰু প্ৰায় 2 লাখ লোকৰ প্ৰাণহানি হোৱাৰ পিছতো জাপান আজি উন্নতিৰ শিখৰত। বন্ধুসকল, যিটো বস্তুৰ বিষয়ে আমি আজি কল্পনাও কৰিব পৰা নাই সেই বস্তুবোৰ আজি জাপানত দৈনিক ব্যৱহাৰৰ সামগ্ৰী। আজিৰ দিনত বিশ্বই যি আৱিষ্কাৰ কৰিবলৈ কল্পনা মাথোন কৰি আছে সেয়া জাপানে বহু বছৰ আগতেই আৱিষ্কাৰ কৰি লৈছে। ইয়াৰ লোকসকলে পুৱা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে সকলো কামতে টেকন'লজি ব্যৱহাৰ কৰে। সেইবাবে জাপান আজি টেকন'লজিৰ ফালৰ পৰা বিশ্বৰ প্ৰথম স্থানত আছে। বন্ধুসকল, জাপান প্ৰায় 6,852টা দ্বীপ একলগ হৈ গঠিত হৈছে আৰু ইয়াৰ মুঠ ক্ষেত্ৰফল হৈছে 3,77,000 বৰ্গ কিলোমিটাৰ। যিহেতু জাপান এখন দ্বীপীয় দেশ, সেইবাবে ইয়াৰ ভূমিৰ সীমা বিশ্বৰ কোনো দেশৰ লগত জড়িত নহয়। কিন্তু ইয়াৰ সাগৰীয় সীমা চীন, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, ফিলিপিনছ, ৰাছিয়া আৰু টাইৱানৰ লগত জড়িত হৈ আছে। জাপানৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 12 কোটি আৰু 63 লাখ আৰু জনসংখ্যাৰ ফালৰ পৰা ই বিশ্বৰ 11 নম্বৰ আটাইতকৈ ডাঙৰ দেশ। জাপানক বুঢ়া মানুহৰ দেশ বুলিও কোৱা হয়, কাৰণ ইয়াৰ লোকসকলক গড় আয়ু বিশ্বৰ অন্য দেশতকৈ বহু অধিক, প্ৰায় 85 বছৰ। সেইবাবে আজিৰ দিনত প্ৰায় 39% বৃদ্ধ লোক জাপানত বাস কৰে। জাপান বিশ্বৰ সেইসমূহ দেশৰ ভিতৰত পৰে য'ত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আটাইতকৈ কম। এই দেশখনত 98.5% জাপানীজ, 0.5% কোৰিয়ান আৰু 0.4% চাইনিজ লোক বাস কৰে। ইয়াৰ উপৰি 0.6% অন্য দেশৰ লোকো ইয়াত বাস কৰে। জাপানৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে টকিঅ' আৰু ইয়াক বিশ্বৰ দ্বিতীয় আটাইতকৈ ধনী চহৰ মনা হয়। জাপানৰ প্ৰায় 92% লোক চহৰত বাস কৰে আৰু কেৱল 8% লোকহে গাঁৱত বাস কৰে। জাপানত তৰমুজ বিশ্বত বহু বিখ্যাত, কাৰণ ইয়াৰ তৰমুজৰ আকাৰ আকৃতি বিশ্বৰ অন্য দেশতকৈ বহু পৃথক। বিশেষকৈ ইয়াৰ বৰ্গ আকৃতিৰ তৰমুজ বিশ্বত বহু বিখ্যাত। জাপানৰ লোকসকল ইমান বেছি বয়সলৈ জীয়াই থকাৰ মুখ্য কাৰণ হৈছে ইয়াৰ খাদ্য। জাপানী লোকসকলে সকলো খাদ্যক বইল কৰি খায়। ইয়াৰ উপৰি ইয়াৰ লোকসকলে গ্ৰীণ টি সেৱন প্ৰতিটো সময়তে কৰে। ইয়াত গ্ৰীণ টি ইমানেই বেছি ব্যৱহাৰ হয় যে ইয়াৰ ড্ৰিংক আৰু আইচক্ৰীমতো গ্ৰীণ টি মিলোৱা থাকে। ইয়াৰ গ্ৰীণ টি আমাৰ দৰে দেশতকৈ বহু উত্তম কোৱালিটিৰ, যিয়ে এওঁলোকক সম্পূৰ্ণ সতেজতা উপলব্ধ কৰায়। ইয়াৰ উপৰি ইয়াৰ লোকসকলে বেছিভাগ সময়ত সমুদ্ৰীয় বস্তু খাবলৈ পছন্দ কৰে, যেনে সমুদ্ৰত গজা উদ্ভিদকে আদি কৰি সকলো ধৰণৰ সমুদ্ৰীয় জীৱ এওঁলোকৰ মুখ্য খাদ্য। আৰু ৰিচাৰ্চত এইটো গম পোৱা গৈছে যে সমুদ্ৰত গজা উদ্ভিদত মাটিত গজা শাক পাচলিতকৈ 10 গুণ বেছি শক্তি থাকে। লগতে জীৱ জন্তুত বহু অধিক পৰিমাণে পুষ্টিকৰ দ্ৰব্য পোৱা যায়। এই দেশখনৰ ৰাষ্ট্ৰীয় ভাষা হৈছে জাপানীজ আৰু ইয়াৰ প্ৰায় সকলো লোকে জাপানীজতেই কথা কয়। জাপানৰ কাৰেঞ্চি হৈছে জাপানীজ ইয়েন আৰু ভাৰতৰ 1 টকা ইয়াৰ প্ৰায় 1.47 জাপানীজ ইয়েনৰ সমান হয়। অৰ্থাৎ ইমান এখন উন্নত দেশ হোৱাৰ স্বত্তেও ইয়াৰ কাৰেঞ্চি ভেলু ভাৰততকৈ কিছু কম। বন্ধুসকল, আজিৰ দিনত সমগ্ৰ বিশ্বত 5,000 এনে কোম্পানীজ আছে যি 200 বছৰতকৈ পুৰণি। কিন্তু আচৰিত কৰা কথাটো হৈছে যে এই 5,000টা কোম্পানীৰ ভিতৰত প্ৰায় 3,000টা কোম্পানীয়ে হৈছে জাপান দেশৰ। জাপান নিজৰ হাই স্পীড বুলেট ট্ৰেইনৰ বাবেও বিশ্বত জনা যায় আৰু এইবোৰৰ স্পীড হৈছে 500 কিলোমিটাৰ/আৱাৰ। ইয়াৰ উপৰি ইয়াত এবিধ বিশেষ ধৰণৰ মেগনেট ট্ৰেইনো চলোৱা হয়, যিবোৰক দেখি এনে লাগে যেন এইবোৰ মাটিৰ ওপৰেদি উৰি গৈছে। ইয়াৰ এটা কথা জানি আপোনালোক আচৰিত হৈ পৰিব যে ইয়াৰ ট্ৰেইন আজিলৈকে 18 ছেকেণ্ডতকৈ বেছি লেট হোৱা নাই। আৰু ইয়াত যদি ট্ৰেইন 5 ছেকেণ্ডৰ বাবেও লেট হয় তেন্তে ই ইয়াৰ লোকসকলৰ বাবে এটা আচৰিত কথা হয়। বিশ্বৰ প্ৰায় সকলো দেশৰ মানুহে পুৱা উঠি স্নান কৰি তাৰ পিছতহে নিজৰ কাম বনলৈ ওলাই যায়। কিন্তু জাপানীসকল এই ক্ষেত্ৰত আমাৰ বিপৰীত, কাৰণ ইয়াৰ লোকসকলে পুৱা উঠি গা ধুবলৈ পছন্দ নকৰে। তেওঁলোকে সদায় গধূলি সময়তহে গা ধুবলৈ পছন্দ কৰে। তেওঁলোকে পুৱা কেৱল শুই উঠে আৰু কাপোৰ পিন্ধি নিজৰ কামলৈ ওলাই যায় আৰু গধূলি সকলো কাম বন শেষ কৰি আহি গা ধুৱে।
ইয়াৰ প্ৰায় সকলো লোকে বেছিভাগ সময়ত গৰম পানীৰেই গা ধুৱে। লগতে ইয়াৰ লোকসকলে নিজৰ সময় বচাবলৈ দোকানৰ পৰা সকলো ৰেডিমেড খাদ্য কিনি আনে। তেওঁলোকে সেইবোৰক কেৱল গৰম পানীত বইল কৰে আৰু খাই পেলায়। বন্ধুসকল, জাপানী লোকসকল বহু পৰিশ্ৰমী। তেওঁলোকে দিনে 14 পৰা 15 ঘণ্টাকৈ কাম কৰে আৰু সেইকাৰণে তেওঁলোকে জীৱনত আৰাম বহু কম কৰে, যাৰ ফলত তেওঁলোক বিভিন্ন মানসিক আৰু শাৰীৰিক ৰোগৰ চিকাৰ হৈ পৰে। সেইবাবে জাপানত আত্মহত্যা কৰা লোকৰ সংখ্যা বহু অধিক। 2019 চনত বিশ্বৰ দ্বিতীয় আটাইতকৈ অধিক আত্মহত্যা কৰা ঘটনা জাপান দেশতেই পোহৰলৈ আহিছিল। বন্ধুসকল, জাপানত ভূমিকম্প আৰু ছুনামি অহা তেনেই সহজ কথা। ইয়াত প্ৰতি বছৰে 1500তকৈ অধিক ভূমিকম্প আহে, কিন্তু ইয়াৰ পৰা এওঁলোকৰ জীৱন যাপনত কোনো প্ৰভাৱ নপৰে। ইয়াত যিমানেই ডাঙৰ ভূমিকম্প বা ছুনামি নাহক কিয়, মাত্ৰ 24 ঘণ্টাৰ পিছতেই সকলো আগৰ দৰে হৈ পৰে। আৰু এয়া কেৱল জাপানতেই সম্ভৱ। জাপান বিশ্বৰ একমাত্ৰ দেশ যোনে দুটাকৈ পৰমাণু বোমাৰ আঘাত সহ্য কৰিছে, যাৰ ফলত ইয়াৰ দুখন মুখ্য চহৰ হিৰোশ্বিমা আৰু নাগাচাকি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। আৰু ইয়াৰ ফলত প্ৰায় 2 লাখতকৈ অধিক লোকে নিজৰ প্ৰাণ হেৰুৱাইছিল। আৰু জাপানক এই ডাঙৰ আঘাতটো দিছিল আমেৰিকাই। এই দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধা জনাবলৈ হিৰোশ্বিমা চহৰৰ মেমৰিয়েল পাৰ্কত 1964 চনত একুৰা জুই জ্বলোৱা হৈছিল। আৰু কোৱা হয় যে এই জুইকুৰা তেতিয়ালৈকে জ্বলি থাকিব যেতিয়ালৈকে সমগ্ৰ পৃথিৱীৰ পৰা পৰমাণু অস্ত্ৰবোৰক নষ্ট কৰি দিয়া নহ'ব। বন্ধুসকল, জাপান দেশত আপুনি আই এম চৰিক 20টা বেলেগ বেলেগ প্ৰকাৰে ক'ব পাৰে। ইয়াত কোনোবাই কাৰোবাক যদি অলপো খুন্দিয়াই যায় তেন্তে 3 বাৰ তেওঁ মূৰ দোৱাই চৰি বুলি কয়। কিন্তু আমাৰ দেশত চৰি বুলি ক'বলৈ বহুতেই ইয়াক দুৰ্বলতাৰ প্ৰতীক বুলি ভাবে। জাপানৰ এডুকেশ্যন ছিষ্টেমক সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মনা হয়। এই দেশখনত কিতাপৰ জ্ঞানতকৈ প্ৰেক্টিকেলত অধিক জোৰ দিয়া হয়। লগতে ইয়াৰ স্কুলত নিজকে আত্মনিৰ্ভৰ হ'বলৈ শিক্ষা দিয়া হয়। ইয়াৰ স্কুলত পঢ়া সকলো ছাত্ৰ ছাত্ৰীয়ে নিজেই স্কুলৰ চাফ চিকুণ কৰিব লগা হয়। ইয়াত ঝাৰু পোছাৰ পৰা আদি কৰি সকলো কাম ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে নিজেই কৰে। বন্ধুসকল, জাপানী লোকসকলৰ আটাইতকৈ মন পচন্দ খেলবিধ হৈছে চুমো। কিন্তু ইয়াৰ উপৰিও ইয়াৰ লোকসকলে বেছবলকো বহু অধিক পচন্দ কৰে। সমগ্ৰ বিশ্বত কলা মেকুৰীক আনলাকি মনা হয়, কিন্তু জাপান দেশত কলা মেকুৰীক বহু লাকি মনা হয়। জাপানৰ মাউণ্ট ফুজি পৰ্বত পৰ্যটকসকলৰ মাজত খুবেই বিখ্যাত আৰু ইয়াক জাপানৰ আটাইতকৈ সুন্দৰ ঠাই মনা হয়। ইয়াৰ প্ৰাকৃতিক সুন্দৰতা আৰু চেঁচা জলবায়ুৱে সকলোকে ইয়ালৈ আকৰ্ষিত কৰে আৰু ইয়াক চাবলৈ প্ৰতিদিনে হেজাৰ হেজাৰ লোক ইয়াত আহি উপস্থিত হয়। ইয়াৰ উপৰি জাপানৰ গল্ডেন টেম্পল কিয়োটো, ডিজনীলেণ্ড টকিঅ', টকিঅ' টাৱাৰ আৰু মিয়াজিমা দ্বীপ হৈছে জাপানৰ আটাইতকৈ পপুলাৰ প্লেচ। এইবোৰক চাবলৈ প্ৰতি বছৰে লাখ লাখ বিদেশী টুৰিষ্ট জাপানলৈ ফুৰিব আহে। বন্ধুসকল, যদি আপোনালোকে কেতিয়াবা জীৱনত সুবিধা পায় তেন্তে জাপানলৈ এবাৰ নিশ্চয় যাব, কাৰণ ইয়ালৈ গৈ আপোনালোকে সমগ্ৰ বিশ্বৰ পৰা এটা বহু বেলেগ অভিজ্ঞতা লাভ কৰিব। গতিকে আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।